ড্রাইভিং লাইসেন্স এইটো ড্রাইভিং লাইসেন্স এইখন স্যার এখন ইয়ার অলপ মানুহ নালাগে কিন্তু এতিয়া স্যার গাড়ী আমি যথেষ্ট কম স্যার নিজৰ কাৰণে ড্ৰাইভাৰটো বহুত খাৰা আছে আজি স্যার গাড়ীখন দেখে ষ্টেণ্ডিংটো নিয়মমতে 10 জনে থাকিব পাৰে দেই 10 জনৰ বেছি আছিল না ষ্টেণ্ডিং মাত্ৰ 10 জন থাকিব পাৰে এনে এই বাছখনত উঠি আপোনালোকে কষ্ট পাইছে নেকি আমাৰ তাত বহুত আপত্তি আহিছে তাৰ কাৰণে আজি চাব আহিছোঁ আমি আমাৰ ড্ৰাইভাৰবিলাকৰ চলোৱাটো কেনেকুৱা ভাল আছে এচি পুৰা ফুল সার্ভিস দিয়ে না আমার সিস্টেম ভাল আছে টিকেট ভালকে দিছে টিকেট ভালকে দিছে ড্রাইভার সাহেব আপনার ড্রাইভিং লাইসেন্স কোড আছে নিজে চলাইছে তো দেখাওকচোন এবার দেখাওকচোন আপনার ফটো নামটো কিমান প্রদীপ কুমার কাকতি এটা আপনি না ঠিক আছে হ্যান্ডিম্যান কেজন আছে কন্ডাক্টর এজন ড্রাইভিং লাইসেন্স আছে বাকি মহিলা রিজার্ভ আছেন না মহিলা রিজার্ভ আছে আপনার ইউনিফর্মটো এইটো হয় না নহয় ইউনিফর্ম এইটোই আছে না আমার হেৰি আমার দ্বিতীয় সাহেব ইউনিফর্ম এইটোই আছে জোতা পিন্ধিব লাগে না লাগে জোতা জোতা কম্পালসরি আমিনগাঁও ওপৰত লিখা আছে আজি গাড়ী কমৰ কাৰণে ধুনীয়া মেইনটেনেন্স যাতে কেনেকৈ আমি গ্ৰীণ বাছটো ডিচিপ্লিনভাৱে চলাব পাৰোঁ তো আজি মই নিজে চালোঁ চাই পেলাই কিছুমান মই পাইছোঁ ইয়াতে ড্ৰাইভাৰে আজি ইউনিফৰ্মত আহিছিল যদি জোতা পিন্ধা নাছিল এইটো চালোঁ ড্ৰাইভাৰৰ ড্ৰাইভিং লাইচেন্সটো মই চালোঁ মই মাজে মাজে আপত্তি পাইছোঁ ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেন্সটো লগাই পেলাই কেতিয়াবা হেণ্ডিমেনজনে গাড়ী চলায় তো এইখিনিকে চালোঁ মই এখন চাইছোঁ ঠিকে পাইছোঁ এতিয়া তো কিছুমানটো দৰকাৰেই নাই বনাব আকৌ বনাই ঠিক আছে ঠিক আছে একদম ল'ব আপোনালোকে এনে কেছ পইচা নিদিব আপোনাৰ মোৰ ঘৰ লাহৰিঘাট মৰিগাঁৱৰ পৰা কি বাছ বাছ মানে ঘৰতো মানুহ নাই মাও মানে 100+ মানুহ মানে বিচনাৰ পৰা উঠাব লাগে কৰিব লাগে আজি প্ৰথম উঠিছে আজিয়ে উঠিছোঁ এনে ঘূৰি আছোঁ কিন্তু গ্ৰীণ বাছত মানে আজিয়ে প্ৰথম উঠিছোঁ কেনে পাইছে ভালেই লাগিছে আপোনাৰ লগত যে আহিব পাৰিছোঁ আপুনি পেচেঞ্জাৰৰ লগত যিমান কষ্ট কৰি ঘূৰিছে ধন্যবাদ বহুত ধন্যবাদ আমি কৰি থাকিম আজি বেছি অভাৰ চলিছে বেছি ভাল হৈছে পৰা চলা নিয়মমতে এনেকুৱা একেলগে 5টা গাড়ী থাকিবই নাপায় 1 মিনিটে ৰাখিব পাৰে কিন্তু ড্ৰাইভাৰবিলাকে কেতিয়াবা পেচেঞ্জাৰৰ কিবা তেওঁলোকে বেছিকৈ ৰাখে আপোনাৰ অভাৰটেকো কৰে এইবিলাক একদম আমি ষ্ট্ৰিক্টলি
নাইকিয়া কৰিব বিচাৰিছে টিকেট পইচা দিব নালাগে হেণ্ডিমেন ড্ৰাইভাৰ একদম চিম্পল লাগিছে নিজৰ লেভেলটো নিজে ডাউন কৰি লোৱা হ'ব লাগিব আমিতো ডাউন কৰা নাই